নমস্কাৰ লাইভলৈ আপোনালোক সকলোকে আদৰণি জনাইছো এতিয়া মই আহিব খুজিছো অসম চৰকাৰে গ্ৰহণ কৰিব খোজা এক অনন্য কাৰ্যসূচীলৈ অহা 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ অসমত আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম মই জানি বুজি অসমীয়া ভাষা গৌৰৱ বুলি কোৱা নাই যাতে সকলোৱে মিচিং বড়ো ৰাভা সকলোৱে নিজৰ নিজৰ ভাষাৰ উৎপত্তি ভাষাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি ধৰণৰ কাৰ্যসূচী ল'ব পৰা যাব সেই সকলো বিষয় ভাষা গৌৰৱ সপ্তাহৰ সময়ত আমি আলোচনা কৰিব পাৰিম ভাষাৰ ওপৰত ৰচনা প্ৰতিযোগিতা ভাষাৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা জতুৱা ঠাঁচৰ প্ৰতিযোগিতা হাতৰ প্ৰতিযোগিতা বিভিন্ন ধৰণৰ অসমৰ আমাৰ ভাষাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা এই ভাষা গৌৰৱ সপ্তাহত আমি অনুষ্ঠিত কৰিম অসমৰ বিদ্যালয় বিশ্ববিদ্যালয় মহাবিদ্যালয় সাহিত্য সভা ক্লাব মহিলা সমিতি সকলোৱে ভাষা গৌৰৱ সপ্তাহ পালন কৰিব পাৰিব আৰু যোগদান কৰিব পাৰিব এতিয়া প্ৰশ্ন উঠিব আমি ভাষা গৌৰৱ সপ্তাহ কিয় পালন কৰিছো আমাৰ অসমৰ চৰকাৰী ভাষা অসমীয়া আৰু সহযোগী চৰকাৰী ভাষা বড়ো বঙালী মণিপুৰী আৰু আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু ইংৰাজী ভাষাও আমি চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰোঁ যোৱা 3 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমীয়া ভাষাক ক্লাছিকেল ভাষাৰ মৰ্যাদা দিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে বঙালী আৰু মাৰাঠী ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে আমি 3 পৰা 9 তাৰিখে বিভিন্ন অনুষ্ঠানত এই ভাষা গৌৰৱ সপ্তাহ পাতিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া বাবে ধন্যবাদ জনাই একোখনকৈ পত্ৰ লিখিম আৰু লগতে 4ৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাক আৰু বঙালী বা অসমত ডেফিনেটলি বৰাক উপত্যকাত বঙালী ভাষাক বা মহাৰাষ্ট্ৰত মাৰাঠী ভাষাক এই ভাষাটোক উত্তৰণ জীপাল কৰি ৰখাৰ বাবে যিসকল ব্যক্তিয়ে অনন্য বৰঙণি আগবঢ়ালে তেওঁলোককো সেই দিনটোত আমি সোঁৱৰণ কৰিম আৰু নিজৰ নিজৰ ভাষাৰ উত্থানৰ ওপৰত আমি একেলগে কথা পাতিম আমি বহুতেই নাজানো অসমীয়া ভাষাৰ আৰম্ভণি হৈছিলে 4ৰ্থ শতিকাত অসম প্ৰকাশন পৰিষদে যিখন টেকনিকেল ৰিপৰ্টৰ প্ৰস্তুত কৰিছিল অসমীয়া ভাষাক ধ্ৰুপদী ভাষা কৰিবৰ বাবে সেই টেকনিকেল কমিটিৰ সংক্ষিপ্ত প্ৰতিবেদন এখনো আমি আপোনালোকলৈকে যিসকলে স্কুল কলেজ ইউনিভাৰ্চিটি মহিলা সমিতি ক্লাব যিসকলে এই অনুষ্ঠানত যোগদান কৰিব খোজে তেওঁলোকলৈকে আমি প্ৰেৰণ কৰিম প্ৰকাশন পৰিষদৰ ৱেব পৰ্টেলতো আমি সমগ্ৰ টেকনিকেল কমিটিৰ প্ৰতিবেদন এই দিশবিলাক আলোচনা কৰাৰ লগে লগে ভাষা গৌৰৱ সপ্তাহত আমাৰ জনজাতীয় ভাষা সংস্কৃতিসমূহৰ ক্ষেত্ৰতো আমি আলোচনা কৰিব পাৰিম আমাৰ অসমত প্ৰচলিত মণিপুৰী গোৰ্খা হিন্দী ভাষা যি যাৰ মাতৃভাষা সকলোৱে বৰাকত বঙালী ভাষা যোনে যি ধৰণে নিজৰ নিজৰ মাতৃভাষাৰ উত্তৰণৰ ওপৰত কথা পাতে আমি পাতিব পাৰিম খালি আমি অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু আমাৰ যিসকল গৱেষক বিদগ্ধ পণ্ডিত বুদ্ধিজীৱীয়ে এই ভাষাটোক এই পৰ্যায়লৈ লৈ আহিলে তেখেতসকলকো আমি ধন্যবাদ জনাম মোদী ডাঙৰীয়াক আমি প্ৰেৰণ কৰা প্ৰস্তাৱে অসমীয়া যে এটা কৃতজ্ঞ জাতি তাক আকৌ এবাৰ প্ৰমাণ কৰিব আৰু ভৱিষ্যতলৈও আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা এনে আশীৰ্বাদ লাভ কৰি থাকিব পাৰিম
বহাগ বিহুক বিশ্বৰ মানচিত্ৰলৈ লৈ যোৱা, লাচিত বৰফুকনৰ 400 বছৰৰ জন্ম জয়ন্তী বিশাল প্ৰতিমূৰ্তি, চৰাইদেউৰ মৈদামক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ, অসমীয়াক ধ্ৰুপদী ভাষা, এই গোটেইবোৰ অসাধাৰণ কাম আমি এই সময়ছোৱাতে এক প্ৰকাৰ ক'ব গ'লে আমি সফলতা লাভ কৰিবলৈ সক্ষম হ'লোঁ। সেই দৃষ্টিৰ পৰা যোৱা 3.5 বছৰ অসমৰ বাবে এক স্বৰ্ণিম কাল, এক স্বৰ্ণিম যুগ বুলি আমি ক'ব পাৰোঁ। এতিয়া আমাৰ অপেক্ষা আমি ঝুমুৰ নৃত্য। কেইমাহমানৰ ভিতৰতে আমি গুৱাহাটীত বহাগ বিহু যি ধৰণে প্ৰদৰ্শন কৰিছিলোঁ, আমি ঝুমুৰ নৃত্য 8-10 হাজাৰ শিল্পীৰে সৈতে আমি গুৱাহাটীত প্ৰদৰ্শিত কৰিম আৰু ঝুমুৰকো বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিম। মোৰ ফেচবুক ব্ৰডকাষ্টত মই আপোনালোকক আহ্বান জনাইছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰিবৰ বাবে। মই আপোনালোকক অত্যন্ত আনন্দৰে সৈতে জনাব খুজিছোঁ যে যোৱা 1.5 মাহত আমাৰ কাৰ্যকৰ্তাসকলে লোৱা প্ৰচেষ্টাত আজি ভাৰতীয় জনতা পাৰ্টি 60,63,000 সদস্যৰে মহীয়ান হ'ল। ই যিকোনো ৰাজনৈতিক দলৰ বাবে এক অনন্য কৃতিত্ব। 60 লাখ সদস্যৰে পৰিপূৰ্ণ এটা দল কিমান আস্থা থাকিব লাগিব, কিমান মৰম থাকিব লাগিব, আৰু এই গোটেই সদস্যতা কেনেকৈ কৰা হৈছে? প্ৰথমতে টেলিফোনত নিৰ্দিষ্ট নম্বৰত ডায়েলিং, তাৰ পিছত মোবাইলত অ'টিপিৰে নিজৰ ঠিকনা, নিজৰ এড্ৰেছ, নিজৰ ফোন নম্বৰ, অৰ্থাৎ নিজকে ইনভলভ কৰি 60 লাখ লোকে, 60 লাখতকৈ অধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰিলে। ইয়াৰ লগত আৰু এটা সফলতা আছিল যে অসমৰ 100টা সমষ্টিত, উজনি অসমৰ প্ৰতিটো সমষ্টিত, উত্তৰ অসমৰ প্ৰতিটো সমষ্টিত, নামনি অসমত কেইটামানত আমি কৰিব পৰা নাই, প্ৰতিটো সমষ্টিতে 40,000তকৈও অধিক লোকে আমাৰ প্ৰতিটো সমষ্টিত সদস্যতা গ্ৰহণ কৰিছে। হবিব মহম্মদ চৌধুৰীয়ে ব্ৰডকাষ্ট চাই আছে, ৰাজু শৰ্মাই ব্ৰডকাষ্ট চাই আছে, ধৰ্মেন্দ্ৰ ডেকাই ব্ৰডকাষ্ট চাই আছে, বিমান শৰ্মাই ব্ৰডকাষ্ট চাই আছে, লৱ কুমাৰ শৰ্মাই ব্ৰডকাষ্ট চাই আছে, জুস্মিতা বৰুৱাই ব্ৰডকাষ্ট চাই আছে, বাবন চন্দ্ৰই ব্ৰডকাষ্ট চাই আছে, শহীদুল আলম আহমেদে ব্ৰডকাষ্ট চাই আছে, দিবাকৰ দেৱে ব্ৰডকাষ্ট চাই আছে, স্বস্তিক দত্তই ব্ৰডকাষ্ট চাই আছে, অভিজিৎ বৈদ্যই ব্ৰডকাষ্ট চাই আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। এই মেম্বাৰশ্বিপৰ ড্ৰাইভে সঁচাকৈয়ে আমাক এক অদ্ভুত শক্তি দিলে। অসমক সেৱা কৰাৰ বাবে আমি আকৌ এবাৰ আপোনালোকৰ পৰা যেন আশীৰ্বাদ লাভ কৰিলোঁ। স্বাভাৱিকতে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলেও আমাক সকলোকে উৎসাহিত কৰিছে। হাৰিয়ানাৰ নিৰ্বাচনত প্ৰচাৰ চলাব যোৱা বাবে কেইদিনমান আপোনালোকৰ লগত মই ফেচবুকৰ জৰিয়তে জড়িত হ'ব পৰা নাছিলোঁ। নিৰ্বাচনৰ ফলাফলে আমাক আকৌ এক অনাবিল আনন্দ দি থৈ গ'ল। অহা এমাহৰ ভিতৰত, কেইটামান দিনৰ ভিতৰত অসমৰ বিহালী, বঙাইগাঁও, চিডলি, ধলাই আৰু চামুগুৰিত বিধানসভাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিম। এই 5টা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলক অত্যন্ত সমৰ্পণৰ মনোভাৱেৰে ৰাইজৰ ওচৰত গৈ আমাৰ চৰকাৰে গ্ৰহণ কৰা কাম কাজসমূহৰ বিষয়ে খুব সুন্দৰ কৰি বুজাবৰ বাবে মই অনুৰোধ কৰিছোঁ, যাতে এই 5টা উপ নিৰ্বাচনতে আমি সুন্দৰ ফলাফল দেখুৱাব পাৰোঁ।
পুনৰ এবাৰ আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালো। দীপাৱলীত আমি ফটকা ফুটাও, চৰকাৰে গাইডলাইন দিব আৰু সেই গাইডলাইন অনুসৰি আমি নিশ্চয় ফটকা ফুটাম আৰু চৰকাৰী নিয়ম নীতি আমি পালন কৰিম। দীপাৱলীত যাতে কোনো দুৰ্ঘটনাৰ সন্মুখীন হ'ব নালাগে, প্ৰদূষণৰ কথাও আমি মনত ৰাখিম আৰু সুন্দৰভাৱে আমি দীপাৱলী পালন কৰিম। চান তালুকদাৰ মোক ধন্যবাদ জনাইছে। বিশ্বজিৎ দে মোক লিখিছে যে জীৱনৰ শেষ দিনলৈকে মোক তেওঁ ভাল পাই থাকিব। হিৰণ্য ভট্টাচাৰ্যীয়ে লিখিছে গ্ৰেট ষ্টেপ। সুমন নায়কে লিখিছে আপোনাৰ ওপৰত অসমৰ জনগণৰ বহুত আস্থা আছে, আপুনি আগুৱাই যাওক। ডক্টৰ মইবান ৰিকি দেৱীয়ে লিখিছে ধন্যবাদ মামা। ৰেখা ফুকনে লিখিছে বেষ্ট CM অফ আছাম। মই সকলোৰে সুন্দৰ সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ জনাইছো। সমাজকৰ্মী বন্ধু বুলি আহিছে, এইবাৰ তিনিচুকীয়াত আহিলে লগ পাম বুলি লিখিছে। চিংকি দাসে লিখিছে আপুনি আমাৰ গৌৰৱ। গৌতম ৰাজবংশীয়ে কৈছে শুভ দীপাৱলী। অনন্ত চৰকাৰে লিখিছে গ্ৰেট। প্ৰণৱ গগৈয়ে লিখিছে বেষ্ট চিফ মিনিষ্টাৰ। মই সকলোকে ধন্যবাদ জনাইছো। সকলোৰে নাম পঢ়িব ইচ্ছা হয়, কিন্তু কমেণ্ট দিয়া ব্যক্তিৰ সংখ্যা প্ৰায় 8-9 হাজাৰ 10 হাজাৰ হয়গৈ। সেইকাৰণে কম সময়ত সকলোৰে নাম পঢ়িব নোৱাৰো। যাৰে নাম সন্মুখত দেখো তাৰ নামকেইটাই পঢ়িব চেষ্টা কৰো। পুনৰ এবাৰ দীপাৱলীৰ শুভেচ্ছা জনালো। বহুত বহুত ধন্যবাদ। অহা 20 তাৰিখে মিছন বসুন্ধৰা, আজি CM আত্মনিৰ্ভৰ অসম, এনেকে উন্নয়ন আৰু বিকাশৰ অনন্ত ভাণ্ডাৰ লৈ আপোনালোকৰ ওচৰত পুনৰ আহিম। বহুত বহুত ধন্যবাদ।